নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ পেলাই আহিছোঁ। দুদিনমান আগতে আপোনাৰ অসম চৰকাৰে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অ'পেন কৰিছিলে। এইটো আপোনালোকে সকলোৱে জানে। ৰিক্ৰুটমেণ্ট ড্ৰাইভটোত এইটো আছিলে যে আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী যিখিনি আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল হিচাপে কৰ্মৰত হৈ আছে বিভিন্ন জিলাত, এই সকলোবিলাক শিক্ষকক চৰকাৰীকৰণ কৰিবৰ কাৰণে ৰেগুলাৰকৰণ কৰিবৰ কাৰণে চৰকাৰে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অ'পেন কৰি দিছিলে। আৰু সেই অনুযায়ী সকলো শিক্ষককে আপোনাৰ তেওঁলোকক আবেদন কৰিবলৈ জনোৱা হৈছিলে। আৰু সেই আবেদনৰ পিছত আজি ফাইনেলি মেৰিট লিষ্ট উলিয়াই দিছে আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা DEE আছামৰ ৱেবছাইটত। আচলতে সেইটোৰ ওপৰতে আজি মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কথাটো হৈছে কি, যদিও আপোনালোকৰ এই হেৰিটো হৈছিলে যে এপ্লাই প্ৰচেছ চলি থকাৰ পিছতেই কোনোবাই কেছ ফাইল কৰিছিলে, আৰু কেছ ফাইল কৰাৰ কাৰণে আপোনালোক এই প্ৰচেছটো শ্ল' হৈ যোৱাৰ চিন্তা চৰ্চা কৰা হৈছিল, আশা হৈছিল। কিন্তু মহামান্য আদালতে এই প্ৰচেছটোত সোনকালে কমপ্লিট কৰিবৰ কাৰণে ৰায় দিয়াৰ পিছত আজি ফাইনেলি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন উলিয়াই দিছে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে সেইখন কেনেকৈ চেক কৰিব তাৰ বাবে আপোনালোকক মই কৈছোঁ, এবাৰ চেক কৰিব। আপোনালোক প্ৰথমতে গুগল পেজলৈ যাব। গুগল পেজত গৈ উঠি আপোনালোকে DEE আছাম বুলি পেলাই ছাৰ্চ কৰিব। ছাৰ্চ কৰিলে আপোনালোকে এনেকুৱা এটা পেজ অ'পেন হ'ব। এই DEE আছাম যিটো ফাৰ্ষ্ট লিংক আছে সেইটোত আপোনাক ক্লিক কৰিব। ক্লিক কৰিলে আপোনাক অলপমান তললৈ গ'লে এইটো ৰিক্ৰুটমেণ্ট বুলি অপশ্যন এটা পাব। ৰিক্ৰুটমেণ্ট এই অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, আৰু ইয়াতে যিটো আপোনালোকৰ ফাৰ্ষ্টটো আছে চাব, ফাইনেল চিলেকশ্যন লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড 5/8/2024 ফৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। আৰু এই প্ৰথম অপশ্যনটোৰ লগতেই আপোনালোকে এইফালে এটা হ'ব চাইজ, আৰু এটা PDF-ৰ কাৰণে অ'পেন দিয়া আছে। চ' আপোনালোকে এই PDF অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ PDF ফাইলটো ডাউনলোড হ'ব। মোৰ যিহেতু অলৰেডি ডাউনলোডেড হৈ আছে ফাইলটো, সেইকাৰণে আছে। তথাপিও বাৰু মই ডাউনলোড এগেইন কৰি দিছোঁ। তো আপোনালোকে চাব এই PDF ফাইলটো ডাউনলোড হৈ যাব। আৰু এইখনেই হৈছে আপোনালোকৰ চিলেক্টেড যিবিলাক কেণ্ডিডেট, চিলেক্টেড যিবিলাক শিক্ষক শিক্ষয়িত্ৰীৰ নাম, তেওঁলোকৰ নামবিলাক আহিছে। টোটেল আপোনালোকৰ 786 পেজত আছে। আৰু ইয়াতে আপোনালোকৰ বস্তুটো অলপমান চাব, ফাইনেল চিলেক্টেড লিষ্ট স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ, তাত এইখিনি আছে। তাতে এই লাইনটো চাব, অল আৰ cordially invited to attend the ceremonial distribution of appointment letter to the selected candidates by the Honorable Chief Minister of Assam at 11 a.m. on 2/9/2014 at the Veterinary College Playground, Khanapara, Guwahati। মানে আল্টিমেটলি আপোনালোকৰ 2 ছেপ্টেম্বৰ 2024, তাৰমানে আজি আছে আপোনাৰ শুক্ৰবাৰ 31 আগষ্ট, 2 ছেপ্টেম্বৰ 2024, তাৰমানে অহা সোমবাৰলৈ ৰাতিপুৱা 11 বজাত গুৱাহাটীৰ খানাপাৰাস্থিত ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ডত আপোনালোকক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব। তো এই কথাটো তেওঁলোকে উল্লেখ কৰিছে। চ' সকলোকে তালৈ নিমন্ত্ৰণ জনোৱা হৈছে। ইয়াতে গৈ পেলাই আপোনালোক উপস্থিত হ'ব বুলি আশা কৰিছোঁ। আৰু টোটেল আপোনাৰ কিমান কেণ্ডিডেট আপোনাৰ এপ্লাই কৰিছে এবাৰ যদি আমি চাব যাওঁ, 1ৰ পৰা 31, 32, তো তাৰমানে আপোনালোকৰ টোটেল কেণ্ডিডেট আমি যদি তললৈ যদি আহোঁ, পেজ নাম্বাৰ আহি আছে পাব, এইটো টোটেল কেণ্ডিডেট আছে আপোনাৰ 23,956 জন। তাৰমানে 23,956 জন শিক্ষকক ফাইনেলি চিলেক্ট কৰা হৈছে। তো তেনেকুৱা। তো
আপোনালোকৰ ইয়াতে পাব প্ৰথমতে আপোনালোকৰ চিৰিয়েল নাম্বাৰ আছে প্ৰথম কলমত নেক্সট আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি এপ্লাই কৰোঁতে এটা ৰেজিষ্ট্ৰেশ্যন আই ডি আহিছিলে নেক্সট আপোনালোকৰ এইফালে এপ্লিকেণ্টছ নেম আছে আপোনালোকৰ নামবিলাক নেক্সট আছে ৱৰ্কিং ডিষ্ট্ৰিক্ট আপুনি কোন ডিষ্ট্ৰিক্টত কাম কৰি আছে সেইখিনি তাৰ বাদে আৰু বেলেগ একো নাই ইমান একো কৰিব লগা নাই জাষ্ট যদি আপোনালোকে নিজৰ নামটো আছেনে নাই চেক কৰিব লাগে এটা আপোনালোকে চাৰ্চ বাটনত যাব গতিকে যিকোনো এটা নাম মাৰিব ছাপ'জ মই আপোনাৰ ধৰি লৈছোঁ যিকোনো এটা নাম মই এনেই ধৰি লৈছোঁ যে কুশল বুলি মাৰাৰ লগে লগে এয়া চাওক আপোনালোকে 1 of 11 1 of 12 1 of 15 1 of 17 1 of 17 অ'কে তো টোটেল 17জন কুশল আছে তাৰে মাজৰ এজনৰ নাম আহিছে এতিয়া আমাৰ চাওক এইটো কুশল মেধি যদি আপুনি হয় তেতিয়াহ'লে হয় যদি নহয় তেতিয়া আপোনালোকে এইটো ৰাইট ক্লিক কৰিব আকৌ এই চাওক কুশল বসুমতাৰী এইজন 2 of 17 আহিছে নেক্সট চাওক কুশল কুমাৰ বৰা এইটো 3 of 17 আহিছে তো এনেকৈ ধৰি লওক মই এতিয়া কুশল বসুমতাৰী মই চেক কৰিব লাগিছিলোঁ যেনিবা ধৰি লওক যে মই এতিয়া আপোনালোকৰ কুশল বসুমতাৰী চেক কৰিব লাগে কুশল বসুমতাৰী মই চাৰ্চ কৰি দিলোঁ এতিয়া চাব কুশল বসুমতাৰী বুলি মাৰাৰ লগে লগে মোৰ এই পেজটো অ'পেন হৈ আহিলে এই নামটো চিলেক্ট হৈ আহিলে লগে লগে আপোনালোকে চাব চিৰিয়েল নম্বৰ কিমানত আছে 2248 এইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আই ডি আপোনালোকে এপ্লাই কৰা নম্বৰটো এবাৰ চেক কৰি চাব হয়নে নহয় তাৰপিছত আপোনালোকৰ নাম আৰু শেষৰ ফালে ৱৰ্কিং ডিষ্ট্ৰিক্ট বিশ্বনাথ তো এইটো হ'ব পাৰে নহ'ব পাৰে আপোনালোকে চেক কৰি ল'ব কিবা কাৰণত যদি নহয় তেতিয়াহ'লে আপোনালোকে চিন্তা কৰাৰ দৰকাৰ নাই ইয়াতে 1 of 1 1 of 2 এনেকুৱা থাকিব পাৰে তো আপোনালোকে নেক্সটত গৈ পেলাই চাব পাৰে তো কোনোবা নহয় আপোনাৰ কোনোবাটো পেজত আপোনালোকৰ নামটো সোমাই থাকিব আপোনালোকে ভালদৰে চেক কৰি ল'ব অতি সোনকালে আৰু আশা কৰিছোঁ সকলোৱে অহা সোমবাৰলৈ 2 তাৰিখে গুৱাহাটীস্থিত প্লেগ্ৰাউণ্ডত উপস্থিত হ'ব খানাপাৰাৰ কলেজ প্লেগ্ৰাউণ্ডত ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ডত আৰু আপোনালোকৰ নতুন জীৱনলৈ মানে আপোনাৰ যদিও কৰ্মৰত শিক্ষকে আছিলে ৰেগুলাৰ হিচাপে কৰ্মৰত শিক্ষক যিহেতু হ'ব আপোনাৰ নতুনকৈ তো তাৰ বাবে আপোনালোক সকলোকৈ স্বাগতম থাকিলে শুভেচ্ছা থাকিলে আশা কৰিছোঁ আপোনালোকৰ ভাল হ'ব ধন্যবাদ